এটা দিনৰ আৰম্ভণি এটা নতুন ভিডিঅ'ত আপোনালোকক দেখাব ওলাইছোঁ। এগৰাকী মহিলা এগৰাকী শিক্ষিত মহিলা হওক বা যিকোনো এগৰাকী হাউচ হোল্ড মানুহ বহুত কাম কিন্তু অফিচলৈ যেতিয়া আগতে ওলাই যাওঁ ৰাতিপুৱা ধাম ধুমকৈ ওলাই গৈ 8-9 ঘণ্টা ধৰি অফিচত বহি কাম কৰোঁ, কিন্তু ঘৰৰ কামবিলাকৰ লেঠা যেন বেছি লাগে এতিয়া। আৰু এয়া দেখিলে নহয়, অলপমান দেৰিকৈ আজি কামলৈ যাম বুলি কোৱা দেখি ক'লে যে ভাত খাই যোৱা হ'ব, যিহেতু এজেগাত যাব লগা আছিলে। তাৰপিছতে ধামধুম মই ভাত বনালোঁ। 45 মিনিটছত এই গোটেইখিনি মোৰ ৰন্ধা হৈছে। হয়তো কোনোৱে বিশ্বাস কৰিব বা কোনোৱে বিশ্বাস নকৰে। এয়া প্ৰথমতে মই দালি সিপিনে বহাই দিছোঁ আৰু ভাতো এটা ছাইডে কিন্তু মই উঠাই দিছোঁ। তাৰ মাজতে এই চব্জিখিনি কাটি ল'লোঁ আৰু চব্জিখিনি কাটি লোৱাৰ সময়তে বাকী দালিখিনিতো সিজি আছে, ঔটেঙা দি দালি বনাম বোলো, আৰু সেইখিনি উঠাই দিয়ে মই চব্জিখিনি কাটাত লাগি গ'লোঁ। দালি সিজে ভাত সিজে মানে মোৰ চব্জি কাটাও হৈ যাব। আৰু এয়া ধামধুম দেখিলে নহয়, গোটেইখিনি চব্জিখিনি কাটি ল'লোঁ। আৰু এয়াই আচলতে প্ৰত্যেকগৰাকী মহিলা, মই বুলি নহয়, প্ৰত্যেকগৰাকী মহিলাই আচলতে ধামধুম কাম কৰিব লগা হয়। আৰু প্ৰত্যেকটো কাম কিন্তু ঘৰৰ কাম সহজ নহয়। আৰু এয়া ঔটেঙা দালি সিজিলে আৰু এইখিনিত মই তেল মাৰি লওঁ। আৰু তেলৰ কিন্তু অভাৱ হোৱা নাই দেই, এয়া পেৰি আনা তেল আছিলে। আৰু এয়া পাঁচফোৰণ দি পেলাই দালিখিনিও তেল মাৰি ল'লোঁ। এয়া ঔটেঙা দিয়া দালি বাৰু ভাল পায়নে আপোনালোকে? মই কিন্তু বহুত ভাল পাওঁ। আৰু তাৰ মাজতে এয়া বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে বেঙেনা এটাও কাটি ল'লোঁ। বেঙেনাত ধুনীয়াকৈ হালধি নিমখ সানি পেলাই আমি ধুনীয়াকৈ বেঙেনা যেনেকৈ ফ্ৰাই কৰে সকলোৱে, ঠিক তেনেকৈ মাত্ৰ দেখুৱাইছোঁ যে এগৰাকী মহিলাই কিমান ততাতৈয়াকৈ কামবিলাক কৰিব লাগে, নহয়নে? নিজৰ কাম লগতে ঘৰৰ কাম, খোৱা লোৱা প্ৰত্যেকটো বস্তুৱে সকলোকে সময়মতে যোগাৰ দিব লাগে। সময়ৰ যদি ইফাল সিফাল হয় কথাই বেলেগ হ'ব। আৰু এয়া মাজে মাজে মোৰ কামখিনিও কৰি ল'লোঁ, যিহেতু মই এতিয়া অফিচ যোৱা নাই, ঘৰৰ পৰা কৰি আছোঁ। ভাইটি এটাই মই ছ'চিয়েল মিডিয়া আৰু IT চাই আছোঁ এটা পেজৰ, আৰু সেইখিনি কামো মাজে মাজে কৰি ল'লোঁ, কাৰণ সময়মতে সেইখিনিও দি থাকিব লাগে। আৰু এয়া মোৰ দালি হৈ গ'ল, ধনিয়া পাত কাটি হটকেছত ভৰাই ল'লোঁ। এয়া চালাডৰ বাবে আজি চপাৰতে কৰিছোঁ। এনেই মই পিহনাত ৰুকি দিলেই বেছি ভাল পাওঁ কিন্তু খাই, কিন্তু আজি যিহেতু সময়ৰ অভাৱ, গতিকে চপাৰত ধামধুম কৰি ল'লোঁ। আৰু তাৰপিছতে মোৰ চব্জিখিনিও সিফালে সিজি আছে, আৰু চব্জিটো চবেই বনায় যেনেকৈ বনায় তেনেকৈ বনাইছোঁ। আৰু এয়া চব্জিও হৈ গ'ল, দালিও হৈ গ'ল, লগতে এতিয়া কৰি ল'লোঁ বেঙেনাখিনি ফ্ৰাই। যিটো কেৰাহীত চব্জি বনাইছিলোঁ সেইটো কেৰাহীতে কৰি ল'লোঁ। এয়া চালাড, ঔটেঙাৰ দালি, ভাত, চব্জি, বেঙেনা ফ্ৰাই, আৰু এয়া বিলাহী কৰ্দৈ টক। এইখিনি অৱশ্যে মই বনোৱা নাই, এইখিনি শাহু মায়ে